Hello guys, welcome back to my YouTube channel. গতিকে আপোনালোকৰ থাম্বনেল চাইটো গম পাইছে আজি কিহৰ ওপৰত ভিডিও বনাবলৈ ওলাইছো। ফাইনালি আজি মোৰ এইটো মোবাইল আহি গ'ল। গতিকে মই এইটো মোবাইলৰ ওপৰত ভিডিও বনাব ওলাইছো। আপোনালোকে চাওকচোন বাৰু ভিডিওটো কেনেকুৱা হয়। তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। এইটোৱে হ'ল সেইটো মোবাইল। এইটো হ'ল NARzo 10A realme হয়। আৰু আপোনালোক দেখুৱাও যত্ন কৰিম বাৰু। তাতে তিনিটা কেমেৰা আছে। Multiple camera, pale 5000 mAh battery quality, aru pale ase 6.5 drop full screen, aru 70 G70 processor, made in India hoy tu. Here is a camera. Back camera আছে 12 megapixel আৰু ফ্ৰণ্টৰ ফালে আছে 5 megapixel আৰু ইয়াৰ দাম হৈছে 1,000 টকায়ে 1 টকা কম মাত্ৰ ৰব এতিয়া মোবাইলটো খুলি চাও ভিতৰত নো কি আছে এইবিলাক আছে কিবা কুস্তি এইবিলাক নপৰি দিয়ক বাদ দিয়ক কাম নাই তো এইটো উলি আছে ফাইনালি এইটোৱে সেইটো আসল মালটো এইটোৱে হ'ল NARzo 10A realme তিনিটা কেমেৰা আছে ফিংগাৰপ্ৰিন্ট আছে ইয়াত আৰু কিবা লিখা আছে দিয়ক তে স্পিকাৰ আছে ডাবল স্পিকাৰ হেডফোন আৰু চাৰ্জাৰ ইউজ ইয়াৰ ভিতৰত চাৰ্জাৰ আছে USB কেবল এডাল আৰু এইডাল হ'ল চাৰ্জাৰ এইডালটো নহ'লে তো মোবাইলৰ কামে নাই এইডালে মেইন এইডাল হৈছে চাৰ্জাৰ realme চাও মোবাইলটোৰ ভিতৰত নো কি আছে তে ব্ৰাইটনেছটো অলপ বাঢ়াই ললো যেহেতু মই মোবাইলটো আগতে এবাৰ চাইছো সিমটি মই লগাইছো তে মই এখন সিম লগাইছো এতে দুখন সিম লগাব পাৰি তে এমবি গৈছে এইটো মই মোবাইলটো আগতে মোবাইলটো ৰাতিপুৱাৰ পৰা কিবা কিবি ডাউনলোড দিলো এনে ডাউনলোড দিয়াৰ কাৰণে তেনেকুৱা হৈছে to brightness to black cam black কৰিব পাৰি নালাগে দে মই black তো ভাল নাপাওঁ বগাই ঠিক আছে তে আছে ফিংগাৰপ্ৰিন্টস ফেস লক পিন পাসওয়ার্ড এই গোটেইখিনি আছে দিয়ক লক তাৰ পাছত ইয়াতে সে টু game space to realme lab আৰু এইটো কিবা সাইন কম এইবিলাক বাদ দিয়ক এতিয়া আমি আসল মালটো চাও কেমেৰা কেনেকুৱা হে একদম সাকাস কেমেৰা মানে এইটোৱে হেই ইয়াতে স্ক্ৰিন ৰেকৰ্ডিং আছে গোটেইখিনি সুবিধা পাব আপোনালোকে এই মোবাইলটো গতিকে আজিলৈ ভিডিওটো ইমানে যদিহে মোৰ ভিডিওটো ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ